হয় বন্ধুসকল, মই আছোঁ বৰ্তমান তাহানিৰ নগাঁও জিলাৰ আলিপুখুৰী পতেকেবাৰী সত্ৰত, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তো এইখনে হ'ল সেইখন ঠাই য'ত আমাৰ অসমৰ মহাপুৰুষ গুৰুজন শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। তো আমি ইয়াত আহিছোঁ সুদূৰ কোকৰাঝাৰৰ পৰা বাইক চলাই, আৰু মোৰ লগত আহিছে আমাৰ সকলৰ মৰমৰ মেহজামাল ছাৰ, লগত আমাৰ ইয়াৰ স্থানীয় ল'ৰা কি নাম আছিল? ফাৰুক। কোন ক্লাছত পঢ়ে? 10ত। ক্লাছ 10ৰ ছাত্ৰ, মেধাৱী ছাত্ৰ। আৰু ইয়াৰ স্থানীয় শিক্ষক জালালুদ্দিন ভাইজান। তো মই ইয়াত দেখাবলৈ চেষ্টা কৰিম গুৰুজনৰ জন্মস্থান। তো চাই থাকক। এইখনে হ'ল সেইখন সত্ৰ য'ত গুৰুজনৰ প্ৰকৃত জন্মস্থান। একচুৱেলি ইয়াত কোনো কণ্ট্ৰভাৰ্চি নাই, গুৰুজনৰ প্ৰকৃত জন্মস্থান হ'ল এইখনে। আৰু এইখন তেতিয়া আছিল নগাঁও জিলা, এইখনে হ'ল আলিপুখুৰী। আৰু তেখেত ডাঙৰ দীঘল হৈছিল বৰদোৱাত। তো এইখনে হ'ল সেই সত্ৰ। এইখন হ'ল সত্ৰৰ দুৱাৰমুখ, চাওক। তাত স্পষ্টকৈ লিখা আছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ কথা। আৰু ইয়াত কিছুমান কীৰ্তিচিহ্ন এতিয়াও ৰাখি থোৱা আছে। আৰু ইয়াত আৰু এটা বস্তু আছে, এইখন হ'ল প্ৰাচীন গুৰুজনাৰ পাটনাথ। প্ৰাচীন কালত যি মাটিৰ পাতৰ সহায়ত নাট খন্দা হৈছিল, সেইখন হ'ল সেই তাহানিৰ পাটনাথ। তো এতিয়া ইয়াত জাষ্ট অলপ বস্তুটো ভালকৈ ঘেৰি ৰখা হৈছে। এইখন বৰ্তমান ব্যৱহাৰ নহয়, জাষ্ট এইটো ভালকৈ ৰখা হৈছে, প্ৰাচীন পাটনাথ। আৰু এইখনে হ'ল সন্মুখত আছে আৰু ইয়াত আছে আলিপুখুৰী। তো মই দেখাবলৈ চেষ্টা কৰিম এতিয়া। এইখনে হ'ল সেই প্ৰাচীন তাহানিৰ আলিপুখুৰী। বৰ্তমান ধুনীয়াকৈ ধুনীয়াকৈ এইটো সজাই ৰখা হৈছে, ঘেৰি ৰখা হৈছে। এইটো কি? এইটো লাইব্ৰেৰী হয়। আচ্ছা, এইটো লাইব্ৰেৰী। তো বন্ধুসকল, চাই কেনে লাগিল জনাব নিশ্চয়, ধন্যবাদ থাকিল। তো আজিলৈ মই ইয়াতে সামৰিলোঁ। মোৰ নেক্সট ভিডিঅ'ত মই আজান পীৰৰ দৰগাহ দেখাবলৈ চেষ্টা কৰিম, য'ত আজান পীৰক কবৰ দিয়া হৈছিল। তো আমি এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি ইয়াৰ পৰা ডাইৰেক্ট যাম শিৱসাগৰ। আৰু আমাৰ জাৰ্ণি আৰম্ভ হৈছিল 23 তাৰিখ ৰাতিপুৱাই। আমি কোকৰাঝাৰৰ পৰা আহিছোঁ। বৰ্তমান তাহানিৰ নগাঁও জিলা, বৰ্তমান মৰিগাঁৱত পৰে এইখিনি অঞ্চল। তো ইয়াৰ পিছত
আমি শিৱসাগৰলৈ যাম। আমি এখন গ্লেমাৰ বাইকত, এখন সৰু বাইক তেনেই সৰু, সেই বাইকত আহিছিলোঁ। তো এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। তো মোৰ ভিডিঅ' ইয়াতে মই সামৰিম। তো নেক্সট আপোনালোকে চাব পাৰিব আজান পীৰৰ দৰগাহ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। যদি ভাল পাইছে তেনেহ'লে লাইক দিয়ক, শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰক, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।